যদি তোমালোকৰ বয়স 20ৰ পৰা 25 বছৰৰ ভিতৰত হয় তেন্তে এই ভিডিঅ'টো তোমালোকৰ বাবে। এই বয়সটোতেই কিন্তু মানুহে জীৱনটো গঢ়ে আৰু 20ৰ পৰা 25 বছৰৰ ভিতৰৰ বয়সটো কিয় আটাইতকৈ গুৰুত্বপূৰ্ণ হয় এইটোও জানিব পাৰিবা। লগতে এইটোও জানিব পাৰিবা এই সময়ত ল'বলগীয়া 3টা সিদ্ধান্ত। আৰু যদি তোমালোকে এই 3টা সিদ্ধান্ত তোমালোকৰ জীৱনত লৈ ল'ব পাৰা তেন্তে তোমালোকৰ জীৱনটো অতি সুন্দৰ হৈ গঢ়ি উঠিব। কিন্তু তোমালোকে জীৱনটো সুন্দৰকৈ গঢ়ি তুলিব বিচাৰা তেন্তে এই ভিডিঅ'টো পুৰা শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ। তো ব'লা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চোৱা, 20ৰ পৰা 25 বছৰৰ ভিতৰৰ বয়সটো কিয় গুৰুত্বপূৰ্ণ হয়। কাৰণটো হৈছে এই বয়সত কিন্তু এটা শক্তি থাকে আৰু সময়ো থাকে জীৱনত কিবা এটা কৰিবলৈ। এই বয়সতে কিন্তু কলেজ লাইফত থাকে, চব এনজয় কৰে, ঘৰৰ প্ৰতি কোনো টেনশ্যন নাথাকে কাৰণ ঘৰটো মা দেউতাৰ ওপৰতে চলি থাকে। মা দেউতাই যেনেকুৱাই হওক ঘৰখন চলায় আৰু মা দেউতাই এইটোও ভাবে যে আমি এতিয়া যি জীৱনটো জীয়াই আছোঁ বা আমি আমাৰ জীৱনত যিবোৰ কৰিব পৰা নাই আমাৰ ল'ৰা ছোৱালীয়ে যাতে সেই জীৱনটো জীয়াই নাথাকে, সিহঁতে সিহঁতৰ জীৱনত উন্নতি কৰিব পাৰে বা জীৱনটো সুন্দৰকৈ গঢ়ি তুলিব পাৰে। মা দেউতাৰ মনত এটা আশা থাকে আৰু এটা বিশ্বাস থাকে ল'ৰা ছোৱালীৰ ওপৰত আৰু এইটোৱেই হৈছে কিন্তু ডাঙৰ শক্তি। এই বয়সতে মা দেউতাৰ আশীৰ্বাদ চবৰ লগতে থাকে আৰু সময়ো থাকে জীৱনত কিবা এটা কৰিবলৈ। চোৱা, যিকোনো মানুহ জীৱনত ছেটেল হোৱাৰ সময়টো হৈছে 30ৰ পৰা 35 বছৰলৈকে। পঢ়া শুনা কৰি চাকৰি পালে চাকৰি কৰে বা কোনোবাই বিজনেছ কৰে, যিয়ে হওক মানে এই 30ৰ পৰা 35 বছৰৰ ভিতৰতেই মানে ছেটেল হয়। আৰু তোমালোকৰ বয়সটো এতিয়া 20ৰ পৰা 25 হৈ আছে। তোমালোকৰ হাতত এতিয়া 10 বছৰ সময় আছে জীৱনটো গঢ়াৰ বাবে। কিন্তু অধিকাংশ ল'ৰা ছোৱালীয়ে কিন্তু ডিচিশ্যন ল'বই নোৱাৰে, কি কৰিব কি নকৰিব। একবাৰ ভাবিব এইটো কৰিব, একবাৰ ভাবিব সেইটো কৰিম, মানে একো ডিচিশ্যন ল'ব নোৱাৰে, একো দিশ নাপায় কি কৰিব কি নকৰিব। আৰু এইটোৱে কিন্তু ডাঙৰ ভুল। আৰু এই বয়সত কৰা ভুল কিন্তু 30-35 বছৰ বয়সত গৈ শুধাৰিব নোৱাৰিবা। আৰু যদি তোমালোকে এই সময়টো কেৱল মোবাইলতে এণ্টাৰটেইনমেণ্ট হৈ ৰীল চাই গেম খেলি সময়টো নষ্ট কৰি আছা তেন্তে তোমালোকে নিজে নিজৰ ভৱিষ্যত কিন্তু ধ্বংস কৰি আছা। মোবাইলটো ভাল কামত লগোৱা, মোবাইলটো কিন্তু বেয়া নহয়। আজিকালি মোবাইল অতি প্ৰয়োজনীয় হয়, কিন্তু মোবাইলত কিন্তু সকলো ধৰণৰ সমস্যাৰ সমাধানো পোৱা যায়, নজনাটোও জানিব পৰা যায় বা শিকিব পৰা যায়। গতিকে মোবাইলটো সদায় ভাল কামৰ কাৰণে ইউজ কৰিবা। এনে অযথা টাইম নষ্ট নকৰিবা ৰীল চাই গেম খেলি। টাইমটো ৱেষ্ট নকৰিবা। টাইম ৱেষ্ট মানে মাত্ৰ সময় নষ্ট নহয়, ই আত্মবিশ্বাসো নষ্ট কৰে, ই জীৱনৰ লক্ষ্যও নষ্ট কৰে, ই সিদ্ধান্ত লোৱাৰ শক্তিও নষ্ট কৰে। দিনটোতো গৈ থাকে, জীৱনটো আগবাঢ়েনে? নাবাঢ়ে নহয়। জীৱনটোতো এই য'ত আছে তাতেই থাকি যায়। গতিকে টাইম ৱেষ্ট নকৰিবা। আৰু 20ৰ পৰা 25 বছৰৰ ভিতৰৰ বয়সত আটাইতকৈ ডাঙৰ সমস্যা হৈছে কনফিউজন, ফিয়াৰ। মানে কি কৰিব কি নকৰিব, কি কৰিম কি নকৰিম, ডিচিশ্যন ল'ব নোৱাৰে। মনটো বিভ্ৰান্ত হৈ থাকে, একো ডিচিশ্যনে ল'ব নোৱাৰে। এইটো কৰিম নে সেইটো কৰিম, একবাৰ ভাবিব এইটো কৰিম, এইটো কৰিলে ভাল হ'ব নেকি, একবাৰ ভাবি এইটো নকৰোঁ, এইটোতো মই নোৱাৰিমেই। মনটো বিভ্ৰান্ত হৈ থাকে আৰু মনত ভয়ো লাগে, ভয় থাকে। এনেকুৱা ধৰণৰ হয় মানে এই বয়সতে। আৰু এটা কথা মনত ৰাখিবা, কনফিউজন থাকিলে কিন্তু জীৱনত সিদ্ধান্তও ল'ব নোৱাৰিবা। গতিকে কনফিউজন নাৰাখিবা মনক বিভ্ৰান্ত নকৰিবা। আৰু ইয়াৰ বাবেই এই সময়ত ল'বলগীয়া 3টা সিদ্ধান্ত আছে কিন্তু অতি প্ৰয়োজনীয় এইকেইটা। আৰু এইকেইটা শুনাৰ আগতে ভিডিঅ'টো লাইক কৰি দিয়া আৰু বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, পিছত পাহৰি যাবা। তো শুনা, 1 নম্বৰ সিদ্ধান্ত হ'ল টাইম কণ্ট্ৰল কৰা, টাইমক কণ্ট্ৰল কৰা। চোৱা, দিনটোত আমি 24 ঘণ্টা পাওঁ, চবেই 24 ঘণ্টা পায়, তোমালোকেও পোৱা। কিমান ঘণ্টা কামত লগাই আছা? দিনত অন্তত 2 ঘণ্টা মোবাইলৰ পৰা আঁতৰি থাকিবা। আৰু যদিও মোবাইল চাই আছা তো এই 2 ঘণ্টা নিজৰ স্কিল, নলেজ আৰু ফিউচাৰত দিয়া, যিটোৱে তোমাৰ ভৱিষ্যত গঢ়িব, যিটোৱে তোমাৰ স্কিল ডেভেলপ হয়, যিটোৱে তোমাৰ নলেজ বাঢ়ে। এনেকুৱা ধৰণৰ কিবা চাবা মোবাইলত। মানে এই 2 ঘণ্টাটো ফিউচাৰৰ কাৰণে তুমি দিয়া আৰু সময়টো। এই 2 ঘণ্টাটো তুমি কি কৰিবলৈ মন আছে তোমাৰ সেইটোতে দিয়া, এই 2 ঘণ্টা সময়টো। 2 নম্বৰ হ'ল স্কিল চুজ কৰা। জব পিছতে আহিব, আগতে কিন্তু স্কিলটো লাগে। তুমি কি কামত পাৰদৰ্শী আছা সেইটো চিনাক্ত কৰা আগতে। পাৰদৰ্শী হ'লে চাকৰি নিজেই আহিব। আৰু 3 নম্বৰ হ'ল কমফৰ্ট জোনটো এৰি দিয়া, কমফৰ্ট জোনৰ পৰা ওলাই আহা। কমফৰ্ট জোন হৈছে এটা শ্ল' পয়জন। যেতিয়ালৈকে কষ্ট স্বীকাৰ নকৰিবা তেতিয়ালৈকে কিন্তু জীৱন সলনি নহয়। এতিয়াতো একো টেনশ্যন নাই, চিন্তা নাই, মা দেউতাৰ হোটেলত খাই আছা, এনজয় কৰি আছা, যি লাগে তাকেই পাই আছা। যেনেকুৱাই হওক মা দেউতাই দি আছে, পঢ়া শুনা কৰাই আছে, কলেজত গৈ এনজয় কৰি আছা। আৰু মটিভেশ্যন ভিডিঅ' চাই কোৱা মই এইটো কৰিম সেইটো কৰিম,
এনেকুৱা হ'ম। এটা কথা মনত ৰাখিবা, মটিভেশ্যন ভিডিঅ' চালে কিন্তু জীৱন সলনি নহয়, একশ্যন ল'ব লাগিব। একশ্যন ল'লে জীৱন সলনি হ'ব। গতিকে কমফৰ্ট জ'নৰ পৰা ওলাই আহা আৰু নিজৰ দক্ষতা অনুযায়ী একশ্যনটো লোৱা আৰু কষ্টটো স্বীকাৰ কৰা। এতিয়া তোমাৰ শক্তিও আছে আৰু সময়ো আছে। এতিয়া তোমাৰ একো টেনশ্যন নাই, মা দেউতাই চাই আছে, মা দেউতা তোমাৰ শক্তি আছে, লগত আছে। গতিকে আজিৰ পৰা কমফৰ্ট জ'নৰ পৰা ওলাই আহা আৰু যিকোনো এটাত লাগি যোৱা আৰু কষ্টটো স্বীকাৰ কৰিবই লাগিব। যদি আজি তুমি কোনো সিদ্ধান্ত নোলোৱা, তেনেহ'লে 5 বছৰ পিছত তোমাৰ অৱস্থা আজিৰ পৰাও কিন্তু বেয়া হ'ব। কাৰণ সময়ে তোমাৰ অপেক্ষা নকৰে আৰু জীৱনে দ্বিতীয় চান্সো নিদিয়ে। কিন্তু এই সময়টোৱে হৈছে চান্স, এই সময়টো গ'লে আৰু নাপাবা। গতিকে টাইম ৱেষ্ট নকৰিবা। এতিয়াই ভিডিঅ'টো শেষ হোৱাৰ লগে লগেই এটা সিদ্ধান্ত লোৱা আৰু কমেণ্টত লিখিবা কি সিদ্ধান্ত লৈছা। আশা কৰোঁ ভিডিঅ'টো শুনি তোমালোকে ভাল পাইছা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানেই। বেলেগ এটা ভিডিঅ'ত লগ পাম বেলেগ এটা টপিকৰ সৈতে। তেতিয়ালৈকে সুখী থাকা, সুস্থ থাকা। জয় আই।